অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছাৰ পৰীক্ষা। নমস্কাৰ, আপোনালোকে চাই আছে এনডি ইনফৰমেশ্যন। মই নিৰ্মল ৰয়। অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছাৰ পৰীক্ষা। ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহাৰ পিছতে অনুষ্ঠিত হ'ব পৰীক্ষা। এক গুৰুত্বপূৰ্ণ আলোচনাত ছেবাই এই সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখযোগ্য যে মেট্ৰিক পৰীক্ষা সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৰ প্ৰতিনিধিবৰ্গ আৰু ছেবাৰ অধ্যক্ষ আৰু সচিবৰ সৈতে অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ বৈঠক। এই বৈঠকত উপস্থিত আছিল আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু সভাপতি দীপাংকৰ কুমাৰ নাথ, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা। 5 দিনৰ পাছতে ছেবাৰ কৰ্তৃপক্ষৰ সৈতে পুনৰ আলোচনাত বহিব বুলি সংবাদ মাধ্যমত জনায় আছুৰ সভাপতি দীপাংকৰ কুমাৰ নাথে। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব।